30 ঘণ্টা ধৰি চলি থকা এক অভিযান। অন্ত পৰিল চাফৰ উদ্যোগৰ অভিযান। প্ৰাক সেনাৰ ওচৰত আত্মসমৰ্পণ BLAৰ। অৱশেষত অন্ত পৰিল বেলুচিস্তানৰ জাফৰ এক্সপ্ৰেছত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ বিৰুদ্ধে পাকিস্তান সেনাৰ চাফৰ উদ্যোগৰ অভিযান। প্ৰায় 30 ঘণ্টা ধৰি চলি থকা এই অভিযানত প্ৰাক সেনাই বেলুচ লিবাৰেশ্যন আৰ্মীৰ BLAৰ 33গৰাকীৰ সন্ত্ৰাসবাদীক হত্যা কৰে। এই কথা সদৰি কৰিছে পাকিস্তান সেনাৰ মুখপাত্ৰ লেফটেনেণ্ট জেনেৰেল আমৰেদ শ্বৰীফ চৌধাৰীয়ে। তেওঁ লগতে কয়, এই অভিযানৰ সময়ত ফ্ৰণ্টিয়াৰ কৰ্পছৰ 4জন জোৱান শ্বহীদ হোৱাৰ বিপৰীতে পূৰ্বেই 21জন যাত্ৰীৰ মৃত্যু হৈছে। অৱশ্যে এই ক্ষেত্ৰত বেলুচ লিবাৰেশ্যন আৰ্মীৰ দাবী বেলেগ। মঙলবাৰে বেলুচ সন্ত্ৰাসবাদীৰ জাফৰ এক্সপ্ৰেছ হাইজেক কৰি যাত্ৰীসকলক পণবন্দী কৰি লৈছে। ইয়াৰ পিছত পাকিস্তানী সেনাই অঞ্চলটো ঘেৰাও কৰি সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে। এই অভিযান চলোৱা হৈছিল পাহাৰীয়া আৰু সুৰংগৰে ভৰা পলানত, য'ত সন্ত্ৰাসবাদীয়ে সেনাবাহিনীক কঠিন প্ৰত্যাহ্বান জনাবলৈ চেষ্টা কৰিছিল। কিন্তু পাকিস্তানৰ নিৰাপত্তাৰ বাহিনীৰ কৌশলগতভাৱে সকলো সন্ত্ৰাসবাদীক নিঃশেষ কৰি পেলায়। অভিযানৰ সময়ত বহু সন্ত্ৰাসবাদীয়ে পলাবলৈ চেষ্টা কৰিছিল যদিও সেনাবাহিনীৰ কটকটীয়াৰ ব্যৱস্থাৰ বাবে অৱশেষত আত্মসমৰ্পণ কৰিবলৈ বাধ্য হয়। কিন্তু সেনাই কোনো সন্ত্ৰাসবাদীক জীৱিত অৱস্থাত এৰি নিদি সকলোকে হত্যা কৰি পেলায়। পাকিস্তানী সেনাই দাবী কৰিছে যে এই অভিযানত কোনো নিৰীহ সাধাৰণ নাগৰিকৰ মৃত্যু হোৱা নাই। Maasme News।